নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে। আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। মানে ঘৰলৈ আহিছিলোঁ, তাৰপৰা মায়ে মানে কাপোৰ ধুই আছে। মায়ে কৈছে বৌ আহিছে, চাহ অকণমান বনা, মানে আমাৰ আইতা আহিছে। তাৰপিছত ভিতৰলৈ আহিছোঁ আৰু চাহ বনাবলৈ। দেখিছেনে ধুনীয়াকৈ গাখীৰ চাহ 2 কাপ 2জনীলৈ বনাই লৈছোঁ। আৰু এইফালে দেখিছেনে ইমান ধুনীয়া বগৰী কেইটামান দেখিলোঁ, মানে লোভ লাগি গ'ল আৰু। চাওকচোন কি ধুনীয়া ৰঙা ৰঙা হৈ আছে। তাৰপৰা এইফালে 2জনীলৈ 2 কাপ চাহ বাকি ল'লোঁ। এইফালে বেকাৰী আৰু এইফালে কাটা বিস্কুট। তাৰপিছত ধুনীয়াকৈ বক দিওঁগৈ আৰু দেখাম দেই আপোনালোকক আমাৰ আইতাক। তাৰপৰা ইয়াত আহিছেনে এইজনী আমাৰ আইতা, মানে দেউতাৰ আইতা মানে ঢুকালে, এয়া মাৰ ভাগৰ আইতা হয়। ধুনীয়াকৈ আইতাক চাহকণ দিলোঁ, দি পিনি মই একাপ আনিলোঁ, কিন্তু দেউতা আহি ল'লে, সেইকাৰণে দেউতাকে দি দিলোঁ আৰু মই ক'লোঁ মই একাপ বনাই খাম, তই খা। তাৰপৰা ধুনীয়াকৈ দেউতাই চাহ খাই আছে দেখিছেনে। তাৰপৰা মই আৰু বোলো ধুনীয়াকৈ এতিয়া বগৰীকেইটা যে দেখিছিলোঁ তাকে খাই লওঁ। তাৰপৰা বগৰীকেইটা ধুনীয়াকৈ খাই খাই বহি আছোঁ আৰু আইতাৰ লগতে। আৰু এফালে মায়ে কাপোৰ ধুই আছে যিহেতু, আৰু এনেকুৱা মানে যিহেতু ঠাণ্ডা বতৰ ন, ৰ'দত বহিনো ভাল লাগে। পিছফালে ধুনীয়াকৈ ৰ'দত বহিয়া বগৰী চোবাই আছোঁ আৰু দেখিছেনে। আৰু এইফালে দেখিছেনে মায়ে কাপোৰ ধুই আছে, আৰু এজনী দেখিছেনে আমাৰ আইতা ধুনীয়াকৈ চাহ খাই আছে।